হেল্ল' গাইজ, ইনফো উইথ মৰমি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন ৰিজৰ্টলৈ আহি। আৰু ৰাতিপুৱা ইটো কামৰ বাবে ভিডিঅ'টো আৰম্ভ কৰা নাই। আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু আপোনালোককো দেখাওঁ আমি দিনটো কি কৰোঁ আৰু কিয় আহিছোঁ ইয়ালৈ। কিবা কওঁ যদি আহকচোন আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ঠিক আছে। তাৰপিছতে ৰাতিপুৱা ছোৱালীজনী উঠাৰ পিছতে তাই খেলিবলৈ আমনি কৰি আছিলে। মই ককায়েকক ক'লোঁ যে তুমি অকণ ভণ্টিক খেলাই আনা, তাই অকণ ভাল পাব। তাৰপিছত যিহেতু আজি ভাগৱত অহা কথা আছে, মোৰ সময় নহ'ব, সেইকাৰণে তাক ক'লোঁ খেলাবলৈ। সি ক'লে যে মা মই কেনেকৈ খেলাম তাক। তাৰপিছত মই ক'লোঁ যে ৰখা বুলি কওঁতে তেতিয়া তামোল গছৰ পৰা তামোলৰ ঠোকনাটো খহি পৰিছিলে। তেতিয়া বাপেকে ক'লে বোলে এইডালকে কাটি দিওঁ, সিহঁতে দুটা খেলিব পাৰিব, অকণমান খেলক চোতালতে। যিহেতু আজিকালি তেনেকৈ ল'ৰা ছোৱালীবিলাকে নেখেলাই হৈ গ'ল। তাৰপিছতে তাই এখন টানিলে। তাৰপিছতে তাই ভাবিলে দাদাক ময়ো টানো, কিন্তু তাই টানিব নোৱাৰে। দেখিছে নহয় কেনেকৈ হেৰি কৰিছে। তাৰপিছতে তাই মোক মা মাতি পেলাই মানে ক'ব বিচাৰিছে কথাটো, কিন্তু ক'ব নোৱাৰে, মানে মাতটো ভালকৈ ফুটা নাই তাই। তাৰপিছত সেয়া বাপেকে কেমেৰা ধৰি আছিলে। তাৰপিছতে খেলি কৰি অহাৰ পিছতে মই ভাবিলোঁ অকণ চাহকণ বনাই খাই লওঁ, যিহেতু গাখীৰ চাহকণ মোৰ প্ৰিয় হয়। গাখীৰ চাহটো মই খাই বৈ মানে ধুনীয়াকৈ দেখিছে নহয় ধুনীয়াকৈ উতলি আহিছে চাহকণ। খাবলৈ মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। তেওঁ ক'লে যে মোকো চাহ একাপ দিবা। তাৰপিছত মই মানে চাহকণ বাকি কৰি ধুনীয়াকৈ দুয়োজনে খাই ল'লোঁ। ল'ৰা ছোৱালীকেইটাক দিয়া নাই যেনিবা, সিহঁতে বেলেগ খাব। তাৰপিছতে মই চাহকাপ খাবলৈ ৰেডি হ'লোঁ। চাহকাপ খালোঁ, তেওঁলোকৰ ভিতৰতে দিলোঁ। তাৰপিছতে বৌ আহিলে ওচৰত যে আহা আমি একেলগে চাহকণ খাওঁ। একেলগে চাহকণ খালোঁ, কথা বতৰা পাতি। তেওঁ ক'লে যে ভাত বনাবলৈ সময় হ'ল, ভাগৱত আহিব, এতিয়া কি কৰোঁ। এতিয়া মই মানে ক'লোঁ যে ভাত আজি নবনাওঁ, ভাগৱত আহিব, গতিকে ভাগৱত আহিব কাৰণে সোনকালে ল'ৰা ছোৱালীকেইটাকো কিবা এটা খুৱাই লৈ ভাগৱতৰ কাৰণে যোগাৰ বৌও কৰিলে, ময়ো কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ দুজনী যোগাৰ কৰি ওলাই আহিছোঁ মানে বাহিৰলৈ। তাৰপিছতে ল'ৰা ছোৱালীকেইটা অকণ খেলিলোঁ সিহঁতৰ ভিতৰতে। তাৰপিছত ভাগৱত আহিলে, গোটেইখিনি আমি একেলগে মা আৰু ল'ৰাটো ছোৱালীজনী একেলগে ভাগৱত সেৱা কৰিবলৈ ওলাইছোঁ। এই দেখিছেনে ভাগৱত পাৰ পালেহি আৰু ওচৰৰে পালেহি, নামঘৰটো পালেহি আৰু মানুহসকল ওলাই আহিছে সকলো সেৱা কৰিবৰ কাৰণে। আমিও ওলাই আহিলোঁ। ছোৱালীজনীয়ে কেমেৰাটো দেখি দৌৰ মাৰি আহিছে, মই দাঙি পেলাই লৈ গুচি গ'লোঁ। তাৰপিছতে তেওঁলোকো আহিছিলে, দাদা আহিছে আৰু মানুহজনো আহিছে, কিন্তু তেওঁলোক বেকগ্ৰাউণ্ডত আছে, মোবাইলত ওলাব লাজ কৰে, সেইকাৰণে তেওঁলোক মানে আছে, বহি আছে। তাৰপিছত আমি ভাগৱতলৈ বুলি ওলাই আহিলোঁ। আৰু খোজকাঢ়ি যোৱা কথা আছিলে, যিহেতু দূৰ সেইকাৰণে খোজকাঢ়ি যাব পৰা নগ'লে। আৰু এইফালে ছোৱালীজনীক সুধিছিলোঁ ক'ত যোৱা বুলি, তাইও একদম মনটো বহুত ফূৰ্তি, ফু বুলি কৈ আছে। তাৰপিছত আমি গৈ লওঁ, তেন্তে চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকে ধৰিব পাৰিছেই, গাখীৰ লোৱা নাই, ফুল, তুলসী আৰু তিল এনেকৈ লৈ পেলাই যোগাৰ কৰিছোঁ। আৰু গম পায় এইবোৰ এনেকৈ কিয় কাৰণে কৰা হয়, কাৰণ যেতিয়া বসন্ত ওলোৱা যায় বা কিবা অসুবিধা হয় তেতিয়া এনেকৈ গা ধুওৱা হয়। আৰু এইফালে এয়া দেখিছেনে বসন্ত ওলাইছে, সেইবাবে বসন্ত ওলোৱাৰ বাবে তেওঁক গা ধুৱাবৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰা হৈছে। আৰু জ্বৰ উঠি আছিলে অলপমান, কিন্তু মানুহে গম নাপায় এনেকুৱা কিছুমান বেমাৰ হৈ থাকিলে। যেতিয়া কিবা এটা অসুবিধা হৈ যায়, প্ৰথমে জ্বৰেই হয়, কিন্তু যেতিয়া খোৱাত আনমিল হৈ যায় তেতিয়া তেওঁ দেখা দিয়ে। আৰু সেইবাবে এয়া ফুল পানী লৈ গা ধুওৱা হৈছে। আৰু ইয়াত একদম ঠাণ্ডা পানী দিয়া হৈছে, কাৰণ এনেকুৱা যেতিয়া বেমাৰবোৰ দেখা দিয়ে তেতিয়া আমি সদায় ঠাণ্ডা বা শীতল বস্তু লৈ আমি ঠাণ্ডাত থাকিব লাগে। কোনো ধৰণৰ গৰম বস্তু ব্যৱহাৰ কৰিব নালাগে বা খাব নালাগে। আৰু গৰম উঠাকৈ কাপোৰো পিন্ধিব নালাগে, একদম বহুত কোমল কাপোৰ ব্যৱহাৰ কৰিব লাগে। আৰু তাৰপিছত এইফালে ধূপ জ্বলাই দিয়া হৈছে, যিহেতু বসন্ত দেখা দিছে। আৰু আমাৰ অসমীয়া সমাজত জানেই এই বেমাৰটো বেমাৰ হিচাপে লোৱাতকৈও মানে তেওঁ ক'ৰবাত ঘাটি লাগে বুলিও ভয় থাকে, গতিকে যাতে অসন্তুষ্ট নহয় সেইবাবে সেনেকুৱা কৰা হৈছে। আনফালে আমি যেতিয়া গৰম বস্তু খাব নোৱাৰোঁ, গতিকে আমি বইল খাই আছোঁ। আৰু এইফালে বইল দালি আৰু ৰুটি বনোৱা হৈছে। আৰু যিহেতু ভাত পানী ইমান খাব পৰা নাই বেমাৰৰ কাৰণে, সেইকাৰণে এয়া ৰুটি বনাই দিয়া গৈছে। তেন্তে হ'লে চাই থাককচোন। আৰু এই বেমাৰটোৰ নহ'বৰ কাৰণে আগতীয়াকৈ কিবা প্ৰতিকাৰক আছে যদি কমেণ্টত প্লিজ জনাবচোন আপোনালোকে। তাৰপিছতে মই গৰম পানীখিনিত দালিখিনি দি দিছোঁ। দালিখিনি আগতীয়াকৈ মই ধুনীয়াকৈ ধুই থৈছিলোঁ। ধুই থৈ পেলাই দালিখিনিতে এতিয়া আলুকেইটা দালিত মই দি দিছোঁ ধুনীয়া কৰি। কোৱা।
আজি আমাৰ মিটিঙত বহুত সময় লাগি গ'ল, সন্ধিয়া লাগি গ'ল। এতিয়া আৰু ঘৰলৈ যাওঁৱেই আৰু মিটিং শেষ হওঁ হৈছে। আমি ভাগৰ লাগিছে, সেই গতিকে বহি লৈ চাহ একাপ খাই লৈছোঁ। তাৰপিছতে এতিয়া ছোৱালীজনী তাইও ভাগৰ লাগিছে, আমনি খুবেই কৰি আছে। ঠিক আছে বাৰু, আপোনালোকক ঘৰত গৈ লগ পাম। বাই বাই।